নমস্কাৰ। আজি আমি বনাবলৈ ওলাইছো প্লামৰ মিঠা আচাৰ। গোটেই প্ৰণালীটো জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকক। প্লামৰ আচাৰ বনাবলৈ আমাক লাগিব প্লাম, এয়া মছলা, পাঁচফোৰণ গৰম কৰি এনেকৈ গুড়ি কৰিব লাগে। এয়া চেনি 500 গ্ৰাম, ৰঙৰ কাৰণে জলকীয়াৰ গুড়ি 1 চামুচ। গেছত বাচনটো তুলি দিয়া হ'ল, এয়া পানী আধা কাপ দিলোঁ, চেনিখিনি দি দিলোঁ। চেনিখিনি লৰাই এনেকৈ গলিবলৈ দিয়া হ'ল। চেনি গলাৰ পিছত এতিয়া প্লামখিনি দি দিলোঁ। প্লামখিনি লৰাই আছোঁ। ইয়াত অলপ পানী দিলোঁ সফ্ট হোৱাৰ কাৰণে। খিনি এনেকৈ লৰাই থাকিব লাগে, নহ'লে এতিয়া বাচনটোত লাগিব পাৰে। এই মছলাখিনি দি দিলোঁ। এতিয়া জলকীয়াৰ গুড়ি আৰু নিমখ দিয়া হ'ল। এনেকৈ অলপ লৰাই থাকিব লাগিব গোটেইখিনি মছলা লগাৰ কাৰণে। প্ৰায় 10 মিনিটমান সময় বস্তুখিনি সিদ্ধ হ'বলৈ দিয়া হ'ল। এতিয়া প্লামৰ আচাৰখিনি ৰেডি হৈছে, ভাজিব পৰা হৈছোঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।